নমস্কাৰ, গুড মৰ্নিং। আজি এটা কেকৰ ৰেচিপি লৈ আহিছোঁ, চাওকচোন। মই চাকনিখনৰ ওপৰতে ময়দাখিনি জুখি লৈছোঁ আৰু কাৰণ চালিবই লাগিব এইখিনি। মই ময়দা জোখটো আগত দি দিছোঁ। ময়দা দিছোঁ 1.5 কাপ, মেজাৰিং কাপৰ ডাঙৰ কাপটোৰে দিছোঁ আৰু বেকিং দিছোঁ লেভেলকৈ 2.5 টিস্পুন। চেনিখিনি গুড়ি কৰি লৈছোঁ। তাতে বাটাৰ দিছোঁ, বাটাৰ 200 গ্ৰাম, পূৰা 1 কাপেই হয়। মই অলপ গলা নাই কাৰণে বাতিটোত লাগি আছে। তাতে চেনি দিছোঁ, চেনি 1 কাপ। এতিয়া ভালকৈ এইখিনি মিলাই ল'ব লাগিব। প্ৰথমে খুব স্পীডত হেণ্ড মিক্সাৰটো নিদিব, হাতেৰে ফিটিলেও হ'ব। হেণ্ড মিক্সাৰটো বেছি স্পীডত দিলে কেতিয়াবা বাটাৰখিনি ফাটি যায়। ফাটি গ'লেও একো নাই, ময়দা দিলে মিলি যায়। তথাপি নফটাকৈ ৰাখিব পাৰিলে ভাল। আৰু হেতা হালধীয়া হোৱালৈকে মিক্সাৰটো ফিটিব। তাৰপিছত কণী দিব। কণী মই দিছোঁ 5টা। এবাৰত এটাকৈ দিব, এটা ফেটি লৈ আৰু এটা, আকৌ এটা ফেটি লৈ আৰু এটা, এনেকৈ দিব। 5টা কণী দি ফেটি এতিয়া ময়দাখিনি চালি ল'লোঁ। তাতে বেকিঙো আছে, মই বেকিঙে ময়দাই চালি লৈছোঁ। এতিয়া প্ৰথমতে অলপ এনেই মিলাই ল'ব মিক্সাৰটো নুঘূৰোৱাকৈ। সেইটো কোনো দৰকাৰী নহয়, কিন্তু উৰি যায় চিধাই স্পীডত মিলাই দিলে। সেইকাৰণে মিলাই পেলাই তাৰপিছত মিক্সাৰটো মাৰিলে হ'ল। ভেনিলা এচেঞ্চ দিছোঁ, আপোনালোকে নিজৰ পচন্দৰ যিকোনো এচেঞ্চ দিব পাৰে। কমলাৰ বাকলি দিলেও ভাল হয় খাবলৈ। এতিয়া ভালকৈ ফেটি ল'ব। চাৰিও কাষৰ পৰা গোটেইখিনি আনি ভালকৈ মিলাই ল'ব। এতিয়া মই আধাখিনি বেকিং ট্ৰেত দি লৈছোঁ। এতিয়া তাতে অলপ আধাখিনিত কফি আৰু চকো চিপ্ছ দিম। চকো চিপ্ছ দিবও পাৰে, ভাল লাগিলে দিব, নিদিলেও নাই। ল'ৰা ছোৱালীয়ে খাই ভাল পায় কাৰণে দিওঁ। কেক আমাৰ ঘৰত কেক কমেই খোৱা হয়। মই আনৰ কাৰণেহে কৰা হয়। এওঁ খাব নোৱাৰে কণী। এগলেছ কেক কৰিলে খায়। এগলেছ কণী থকা হ'লে মানে ঘৰত খোৱা মানুহ নাই। কোনোবাই অৰ্ডাৰ দিলে বা এনেই কাৰোবাক দিবলৈ বা খুৱাবলৈ তেনেকৈ কৰা হয়। এতিয়া মই কফিখিনিয়ে চকো চিপ্ছখিনিয়ে মিলাই এইখিনি মিক্সাৰৰ ওপৰত দি দিছোঁ। গোটেইখিনিতেও মিলাই দিব পাৰে মানে। কফিৰ গোন্ধটো ভাল লাগে কেকত। বেছি দি দিলে আকৌ তিতা হ'ব, বেছি নিদিব। 2 টিস্পুন দিছোঁ মই, সেয়া যথেষ্ট। গোন্ধটো আহে যে ভাল লাগে। হৈ গ'ল। এতিয়া ওপৰত অকণমান কফি স্প্ৰিংকল কৰি দিছোঁ আৰু মই আলমণ্ড অলপ স্লাইচ কৰি দিছোঁ। দিবও পাৰে বা অন্য কাজু চাজুও দিব পাৰে, নিজৰ পচন্দ অনুসৰি দিব। দি পেলাই এতিয়া মোৰ অভেনটোত 180 ডিগ্ৰীত দিলে অকণমান বেছি জ্বলি যায়। মই সেইকাৰণে 165ত দিওঁ আৰু 30 পৰা 40 মিনিট বেক কৰোঁ। চাই থাকোঁ, যদি সোনকালে হয় নমাই দিওঁ, নহ'লে বেছি হ'লে আৰু অকণমান দিওঁ। সুন্দৰকৈ হৈ গ'ল। চোৱাৰ বাবে ধন্যবাদ।